হাই ফ্ৰেণ্ডছ, আপোনালোকৰ আগত মই আজি লৈ আহিছোঁ ফ্ৰী চেনেলৰ চেপ্টাৰ বক্স এটা ডিটেইলছ ফ্ৰী চেনেলৰ চেপ্টাৰ বক্স। ইয়াৰ প্ৰব্লেমটো কি হৈ আছে ফ্ৰেণ্ডছ সেইটো দেখুৱাম, আৰু এই প্ৰব্লেম কেনেকৈ সলভ কৰিব পাৰি অতি সহজতে সেইটো আপোনালোকক মই দেখুৱাম। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ফ্ৰেণ্ডছ চাওক, এই ফ্ৰী চেনেলৰ চেপ্টাৰ বক্সটো অনেই আছে, কিন্তু ইয়াৰ এটা সমস্যা হৈ আছে। চাব ফ্ৰেণ্ডছ, মই এইটো কাৰেণ্ট দিছোঁ আপোনালোকৰ ৰ'ব। এইটো চাওক অন আছে, কিন্তু অন থাকিলেও ফ্ৰেণ্ডছ ইয়াত মানে ছিগনেল নাই। সিগনেল ইনপুট যিটো আমাৰ সিগনেল ইনপুট LNB সিগনেল ইনপুট এটা আমাৰ কোড থাকে, এই কোড লগাবলৈ যিটো ফ্ৰেণ্ডছ এটা জেগা থাকে, চাব মই দেখুৱাইছোঁ আপোনালোকক। এইটোৱে ইয়াৰ কেতিয়াবা এনেকুৱা হৈ যায়, পকাওঁতে ছিগি ঘূৰি টাইট হৈ বা বেছি টাইটকৈ পকাই পালে কেতিয়াবা ছিঙি যায়। এইটো ফ্ৰেণ্ডছ চাওঁ, যিটো আমাৰ সিগনেল ইনপুট হয়, সিগনেল সোমোৱাই এই সিগনেল সোমোৱা ইনপুটৰ আমাৰ এই যিটো কোড লগাওঁ, সেই কোড লগোৱাৰ য'ত লগাওঁ মই সেই বস্তুটোৱেই নাই। এইটো চাওক, গতিকে এনেকুৱা ফ্ৰেণ্ডছ কেতিয়াবা বহুতৰ হয় এনেকুৱা। কেতিয়াবা যদি এনেকুৱা হয়, আপোনালোকক কি কৰিলে বা কেনেকৈ অতি সহজতে ঠিক কৰিব পাৰি এইটো আজি আপোনালোকক মই দেখুৱাম। ফ্ৰেণ্ডছ দেখিছে নহয়, এইটো চাওক, এয়া বিন্ধা হৈ আছে। এই বিন্ধাত আৰু এডাল আমাৰ এনেকুৱা বস্তু আৰু এডাল থাকে, এইটো এতিয়া বৰ্তমান নাই, মানে এৰ খাই গ'ল, খুলি গ'ল ফ্ৰেণ্ডছ। এইটো যে এনেকুৱা এটা থাকে, ইয়াতো এটা থাকে, এইটো নাই। গতিকে এইটো আমি নাথাকিলেও ফ্ৰেণ্ডছ আৰু নতুনকৈ আমি ইয়াত নলগালেও হৈ যাব ফ্ৰেণ্ডছ। কেনেকৈ হ'ব ফ্ৰেণ্ডছ এইটো মই দেখুৱাইছোঁ আপোনালোকক। আহক এইটো খুলি লওঁ ফ্ৰেণ্ডছ। প্ৰথমে ৰ'ব, স্ক্ৰুকেইটা খুলি লওঁ ফ্ৰেণ্ডছ। এইটো অলপ টাইটেই হৈ আছে ফ্ৰেণ্ডছ, এনেকৈ টাইট হৈ থাকে কেতিয়াবা এইটোত। আৰু বা ফ্ৰেণ্ডছ আমাৰ যিটো NLB কোডটো আমি সোমোৱাই যিটো আমি পকাওঁ, সেইটো পকাওঁতে কেতিয়াবা এনেকুৱা এৰ খাই যায়। এইটো আমাৰ এই চেপ্টাৰ বক্সটোত এইটো সমস্যাই হৈছে, মানে এৰ খাই গ'ল, মানে খুলি ছিগি গ'ল আৰু নাই। আমি নতুনকৈ ফ্ৰেণ্ডছ যেতিয়া নলগালেও আমি ফ্ৰেণ্ডছ এইটো কি পদ্ধতিৰে ঠিক কৰিব পাৰি এইটো আপোনালোকক দেখুৱাই আছোঁ মই। ৰ'ব, এইটো খুলি লৈ আছোঁ। এইটো অলপ খোলোতে টাইট হৈ আছে ফ্ৰেণ্ডছ, এইটো চাওক। ৰ'ব ফ্ৰেণ্ডছ, খুলি লৈ আছোঁ। ফ্ৰেণ্ডছ, যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ওচৰতে থকা বেল আইকনটো বজাই অল কৰি দিয়ক, আৰু মোৰ বাকী ভিডিঅ'বোৰ চাবৰ বাবে ওপৰৰ আই বুটামটো প্ৰেছ কৰক আৰু বাকী ভিডিঅ'বোৰ চাওক। এইটো ফ্ৰেণ্ডছ খুলি দিলোঁ, এইটো চাওক। ইয়াত এটা ফ্ৰেণ্ডছ দেখিছে নহয়, এইটো নাই। এইটো চাওক, ৰ'ব দেখুৱাই আছোঁ ফ্ৰেণ্ডছ। এইটো চাব, এইটো দেখিছে নহয় ফ্ৰেণ্ডছ, এনেকুৱা এটা থাকিছিলে, এইটো নাই। এতিয়া ফ্ৰেণ্ডছ আমি ইয়াৰ যিটোত আছে ফ্ৰেণ্ডছ, তাৰ মাজৰ তাঁৰডাল উলিয়াই ল'ম। চাব, এইটো ফ্ৰেণ্ডছ, এইটো মাজৰ পিংটো আমি টাটাৰ লগত এৰুৱাইছোঁ, ইয়াৰ হিট দি এৰুৱাইছোঁ। ৰ'ব ফ্ৰেণ্ডছ, আপোনালোকে যদি কেতিয়াবা এনেকুৱা সমস্যা হয়, এনেকুৱাই কৰিব। ইয়াত আউটপুট বুলি ফ্ৰেণ্ডছ আমাৰ যিটো কভাৰ, তাত আউটপুট লিখা থাকে, আউটপুটতো থাকে, কাৰণ আমি তাত NLB নোসোমাওঁ যিটো ভালে থাকে, গতিকে এইটোৱে ব্যৱহাৰ কৰিব লাগে। এইটো ফ্ৰেণ্ডছ চাওক, এইটো মাজৰটো ফ্ৰেণ্ডছ খুলি লৈছোঁ। য'ত আমাৰ ছিগি গ'ল, নাইকিয়া হৈ গ'ল, তাতো মাজৰ এডাল তাঁৰ থাকে। সেই তাঁৰটোত আমি ইয়াত এডাল ফ্লেক্সিবল ৱায়াৰ লগাই দিম। আপোনালোকে দেখুৱাৰ বাবে মই ৰ'ব অলপ জুম কৰিছোঁ, দেখুৱাবলৈ অলপ অসুবিধা হৈছে। এইটো ফ্ৰেণ্ডছ চাওক, যি কি নহওক ফ্ৰেণ্ডছ, আপোনালোকে বুজিব মাজৰ পিংটো, এয়া মাজৰটো আমাৰ। ৰ'ব, মই সিফালেও দেখুৱাম ফ্ৰেণ্ডছ, কোনটো মাজৰ বুলি কয়। এইটো মাজৰটো আপোনালোকে দেখিছেনে নাই নাজানো। ইয়াতো মাজৰ এটা আছিলে ফ্ৰেণ্ডছ, এইটো এৰ খাই গ'ল, এনেকুৱা ছেম থাকে। এতিয়া ফ্ৰেণ্ডছ ৰ'ব, এই কোডটো ফ্লেক্সিবল ৱায়াৰ এটা লগাই ফ্ৰেণ্ডছ, য'ত আমি LNB কোড লগাওঁ, তাৰ লগত আমি কানেকশ্যন কৰি দিম। চল্ডাৰিংটো ফ্ৰেণ্ডছ এয়া ফ্লেক্সিবল ৱায়াৰটো দি লওঁ। ইয়াত ফ্ৰেণ্ডছ মই যেনেকৈ অথনি যে খুলিছিলোঁ ফ্ৰেণ্ডছ, অলপ আগতে যিটো খুলিছিলোঁ, ইয়াতো ছেম থাকে। মাজৰডাল এইডাল ফ্ৰেণ্ডছ, এই মাজৰটোৰ লগত আমাৰ সেই মাজৰটো কানেকশ্যন কৰি দিম। ৰ'ব ফ্ৰেণ্ডছ, জ্বালাই ধৰিব খোজা নাই।
ফ্ৰেণ্ডছ ধৰিব পাৰিছেনে এই মাজৰটো ফ্ৰেণ্ডছ মাজৰডালৰ য'ৰ পৰা এৰ খাই গৈছে মাজৰডালৰটো লগাই লৈছোঁ এতিয়া আমি য'ৰ পৰা আমি অলপ আগতে খুলি লৈছিলোঁ যিটো আমাৰ NLB লগাবলৈ সুবিধা থকা আছে এইটো চাওক এই মাজৰডালৰ আমি লগাই দিম তেতিয়া আমাৰ NLB কোডটো ইয়াত এইডালত লগাই দিলেই আমাৰ পিছত সিগনেল ইনপুট হ'ব এইটো চাওক ফ্ৰেণ্ডছ মাজৰটো বুলি কওঁতে ফ্ৰেণ্ডছ চিনি পাইছেনে ফ্ৰেণ্ডছ এই মাজৰটোত এই এডাল ওলাই থাকে চাব এইডাল ওলাই থাকে এইটোত আমি কানেকশ্যন কৰি দিম এই সমস্যাটো প্ৰায় হয় ফ্ৰেণ্ডছ গতিকে মই যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে কৰিব আপোনালোকৰ প্ৰব্লেম অতি সহজতে সলভ হ'ব কানেকশ্যনটো হৈ গ'ল ফ্ৰেণ্ডছ ইমানেই কাম আমাৰ এইটো প্ৰব্লেম সলভ হৈ যাব ফ্ৰেণ্ডছ মই আপোনালোকক সিগনেলো দেখুৱাম এতিয়া সিগনেল আহিছেনে নাই ফ্ৰেণ্ডছ যদিহে ভাল লাগে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব মোৰ বাকী ভিডিঅ' চাবৰ বাবে ওপৰ আই বুটাম প্ৰেছ কৰিব ফ্ৰেণ্ডছ আপোনালোকে আকৌ এবাৰ দেখুৱাই দিছোঁ বুজি পাইছে বুলি গম পাইছোঁ ফ্ৰেণ্ডছ এই মাজৰডালত লগাই দিব আপোনালোকে এই মাজৰডালত লগাই দিলেই হ'ল কোনটোৰ পৰা কানেকশ্যন দিছোঁ ফ্ৰেণ্ডছ আকৌ এবাৰ কৈ দিছোঁ ফ্ৰেণ্ডছ অকলশৰীয়াকৈ মাজৰ এডাল থাকে এইটোৰ লগত আৰু এইটোৰ লগত আনি আমি আগফালেও থাকে ফ্ৰেণ্ডছ এইটো চাওক আগফালে লগালেও হৈ যায় কানেকশ্যন দিবলৈ সুবিধা বা অসুবিধা কাৰণে ফ্ৰেণ্ডছ মই পিছফালৰ পৰা কানেকশ্যন দি দিছোঁ এতিয়া ফ্ৰেণ্ডছ এইখিনি লগাই লওঁ তাৰপিছত আপোনালোকক সিগনেল ইনপুট কৰি দেখুৱাই আছোঁ ফ্ৰেণ্ডছ চাওক মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি দিব আপোনালোকে এয়া হৈ গ'ল ফ্ৰেণ্ডছ এতিয়া কাৰেণ্ট দি আমাৰ LNB কানেকশ্যন দি দিছোঁ এইটো চাওক সিগনেল আহি গৈছে ফ্ৰেণ্ডছ আপোনালোকক দেখুৱাই আছোঁ ৰ'ব সিগনেল আহিছে ফ্ৰেণ্ডছ চাওক ৰঙা ইণ্ডিকেটাৰ এটা জ্বলি আছে ফ্ৰেণ্ডছ সিগনেল আহিলে ৰঙা ইণ্ডিকেটাৰটো জ্বলি চাওঁ ফ্ৰেণ্ডছ বন্ধ হৈ গৈছিলে চাওঁ দেখিছে ফ্ৰেণ্ডছ ইয়াৰ 46 45 তেনেকৈ সিগনেল আহি আছে ফ্ৰেণ্ডছ যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰক ওচৰত থকা বেল আইকনটো বজাই দিয়ক আৰু বাকী ভিডিঅ' চাবৰ বাবে ওপৰৰ আই বুটাম প্ৰেছ কৰক